নমস্কাৰ, মই বিদিশা মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আশা কৰিছো ভিডিঅ'টো সকলোৱে ভাল পাব। ভিডিঅ'টো ল'ৰাসকলে বেছি ভাল নাপায়, কাৰণ আজি মোৰ এই ভিডিঅ'টোত ইয়াৰিং কালেকশ্যন দেখাম বুলি ভাবিছোঁ। এই বস্তুবিলাক ল'ৰাবিলাকৰ বেছি ভাল পোৱা বস্তু নহয়, ছোৱালীবিলাকৰ প্ৰিয় হয়, আমাৰ সকলোৰে প্ৰিয় হয়। ইয়াৰিং কালেকশ্যন, জুৱেলাৰী কালেকশ্যন এইবিলাক আমি বেছি ভাল পাওঁ। সেইকাৰণে আজি ভিডিঅ'টো বিশেষকৈ ছোৱালীসকলৰ বাবে। তেনেহ'লে ব'লক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ঠিক আছে, তেনেহ'লে ব'লক মই মোৰ ইয়াৰিংখিনি আপোনালোকক দেখাওঁ। এইযোৰ গোল্ডেন কালাৰৰ ঝুমকা হয়। ঝুমকা ট্ৰেডিশ্যনেল ড্ৰেছৰ লগত বেছি ভাল লাগে। ঝুমকা বেয়া পোৱা ছোৱালী চাগে নোলাব, কাৰণ ময়ো ঝুমকা বহুত বেছি ভাল পাওঁ। মোৰ ওচৰত প্ৰায় এনেকুৱাবিলাকে আছে, কাৰণ মই ভাল পাওঁ সেইকাৰণে লোৱা হয়। চাদৰ মেখেলা, কুৰ্তি চবৰে লগতে পিন্ধিব পাৰি। নেক্সট এইযোৰ ব্লেক মেটেল হয় ঝুমকা। চক মই এবাৰ পিন্ধি দেখাইছোঁ। এনেকুৱাবিলাক মোৰ বহুত ভাল লাগে। নেক্সট এইযোৰ মই সৰস্বতী পূজাত পিন্ধিবৰ কাৰণে লৈছিলোঁ। হেভি হয় কাণফুলিযোৰ, কিন্তু বহুত ভাল লাগে। মই পিন্ধিছোঁ চাদৰ মেখেলাৰ লগত। চাদৰ মেখেলাৰ লগতে বেছি ভাল লাগে, কুৰ্তিৰ লগত পিন্ধা নাই। অলপ ডাঙৰ হয় কাণফুলিযোৰ, বেছি সময় পিন্ধি থাকিব নোৱাৰি, সেইকাৰণে বেছিকৈ পিন্ধা নহয়। কেতিয়াবা পিন্ধোঁ। এইযোৰ কাণফুলি পিন্ধি মই ফটো উঠিছিলোঁ, সেই ফটোখন ইয়াত দেখাই দিছোঁ আপোনালোকক। নেক্সট এইযোৰ ঝুমকাই হয়। মই কৈছোঁৱে মোৰ ওচৰত এনেকুৱাই বহুত আছে, কাৰণ মই এনেকুৱা ভাল পাওঁ, সেইকাৰণে এনেকুৱাই লোৱা হয়। এইযোৰ খুৰাৰ বিয়াত লৈছিলোঁ, কিন্তু পিন্ধা নাই, লৈছিলোঁহে। ভাল লাগে, দেখাত ডাঙৰ, কিন্তু বেছি ৱেইট নাই কাণফুলিযোৰৰ। মই পিন্ধি দেখাইছোঁ আপোনালোকক। কেনেকুৱা লাগিছে জনাব কমেণ্ট বক্সত। মই গোটেই কেইযোৰ পিন্ধি আপোনালোকক নেদেখাওঁ, আপোনালোকৰো বৰ লাগিব পাৰে। মই ভাল লগা দুযোৰামান পিন্ধি আপোনালোকক দেখাম, মানে মই বেছিকৈ ইউজ কৰি থকা। মই নলবাৰী ৰাসত কিনিছিলোঁ, মই বহুত বেছিকৈ পিন্ধা হয়, বহুত ভাল লাগে পিন্ধি। এয়া চাওক, ইমান ভাল লাগে, চিম্পুল হয় বহুত। নেক্সট আৰু এযোৰ মোৰ ফেভৰেট আছে, এইযোৰ পিন্ধি দেখাম। এইযোৰ মই পেহীৰ লগত মেলা চাব যাওঁতে কিনিছিলোঁ। মোৰ ভাল লাগে এনেকুৱা, গৰযোৰৰ দৰেই চিম্পুল হয়। এইযোৰ কাণফুলি সৰু হয়, মৰম লাগে, মোৰ ভাল লাগে, সেইকাৰণে মই কিনিছিলোঁ। চাদৰ মেখেলা বুলি নহয়, কুৰ্তিৰ লগতো পিন্ধিব পাৰি, যিহেতু সৰু হয়, বেছি ডাঙৰ নহয়।
এনেকুৱাবিলাক পিন্ধি মোৰ ভাল লাগে। মই কিনিছিলোঁ ব্লেক মেটেলৰ হয়। বেছি এইবিলাকৰ দাম নহয়, 30 নে 40 টকামানত কিনিছিলোঁ চাগে। এইযোৰ কাণফুলি অনলাইন অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টৰ পৰা। বহুত ভাল লাগে, কিন্তু ৱেইট আছে কাণফুলিযোৰৰ, পিন্ধিলে বহুত বেছি ভাল লাগে। মই ফটো উঠিছিলোঁ পিন্ধোতে, কিন্তু ডিলিট হৈ গৈছে, সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ। বহুত ধুনীয়া হয়। এইযোৰ কাণফুলি মই আমাৰ ইয়াত হোৱা শংকৰদেৱ উৎসৱৰ পৰা লৈছিলোঁ। ভালেই লাগে কাণফুলিযোৰ, বহুত বেছি হেভিও নহয়। মই পিন্ধি দেখাইছোঁ, এয়া চব ওচৰৰ পৰা দেখাই দিছোঁ। ভালেই লাগে। এইযোৰ চব সৰু হয়, মৰম লগা। কুৰ্তিৰ লগত পিন্ধিবও পাৰি, চাদৰ মেখেলাৰ লগতো পিন্ধিব পাৰি। কেনেকুৱা লাগিছে বাৰু? বেয়া লাগিছে নেকি? বেয়া লাগিলেও কমেণ্ট বক্সত ক'ব, আৰু যদি ভালো লাগিছে তেতিয়াও ক'ব, একো নাই। এইযোৰ 3 বছৰমানেই হ'ল কিনা, সৰস্বতী পূজাত কিনিছিলোঁ। এইযোৰ কাণফুলি লোৱাও 3 বছৰমানেই হৈছে, সৰস্বতী পূজাত পিন্ধিবৰ কাৰণে লৈছিলোঁ। শাৰী বা চাদৰ মেখেলাৰ লগতো পিন্ধিব পাৰে, শাৰীৰ লগতো ভালেই লাগিব। এইযোৰ অলপ ষ্টাইলিছ হয়। ব্লেক মেটেলৰ একেলগে 4যোৰমান কিনিছিলোঁ মেলাত যাওঁতে। এনেকুৱা কাণফুলিবিলাক চাদৰ মেখেলা নহয় কুৰ্তিৰ লগতো পিন্ধিব পাৰে। বেছি ৱেইটো নাই, ইউজ কৰিবৰ কাৰণে ভাল হয় বহুত। গোটেইবিলাক কাণফুলি যদি মই পিন্ধি দেখাই থাকোঁ, আপোনালোকৰো বৰ লাগিব পাৰে আৰু ভিডিঅ'টো বেছি দীঘল হৈ যাব, সেইকাৰণে মই এনেকৈ দেখাই দিছোঁ। এইযোৰ ব্লু কালাৰ কাণফুলি হয়, সৰু মৰম লগা। ফ্ৰক বা কিবা বেলেগ ড্ৰেছৰ লগতো পিন্ধিব পাৰে, ভালেই লাগে। এইযোৰ হয় এনেকুৱাই, আগৰযোৰৰ নিচিনাই। নেক্সট এইযোৰ অসমীয়া গহনা কাণফুলি বুলি ক'ব পাৰি। এনেকুৱা মোৰ ওচৰত নাই, এইযোৰে আছে। কেতিয়াবা পিন্ধিব পাৰি চাদৰ মেখেলাৰ লগত। আৰু এইযোৰ লৈছিলোঁ, সৰু কাণফুলি হয়, ফ্ৰক চক এইবিলাকৰ লগত পিন্ধিলে ভাল লাগে। নেক্সট এইযোৰ কাণফুলি মই পিন্ধা নাই, এনেই কিনিছিলোঁ, ভাল লাগিছিল কাৰণে, কিন্তু এদিনো পিন্ধা নাই। এনেই আপোনালোকক দেখাই দিছোঁ আৰু। মোৰ এই ইয়াৰিংবিলাক চব এতিয়াই কিনা নহয়, আগৰো আছে। মই ভালকৈ ৰাখিছোঁ কাৰণে ভাল হৈ আছে। এতিয়া কিনাও আছে, সৰস্বতী পূজাত বা বিয়াত লোৱাবিলাকো আছে। আপোনালোকক দেখুৱালোঁ, গোটেইখিনি দেখুওৱা নাই, মোৰ ভাল লগা কিছুমানহে দেখাইছোঁ। আপোনালোকৰ কেনেকুৱা লাগিল মোক জনাব।
ভিডিঅ'টো চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেণ্ট বক্সত জনাব। যদি ভাল লাগিল তেনেহ'লে লাইক কৰি দিব। মোৰ ওচৰত থকা ইয়াৰিংখিনি মই আপোনালোকক দেখুৱালোঁ আৰু শ্বেয়াৰ কৰিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে তেনেহ'লে আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।